নমস্কাৰ বন্ধুসকল, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিলৈ আপোনালোকৰ কৈছে আমাৰ গাহৰিজনীয়ে পোৱালি দিয়া হ'ল। পোৱালি আমাৰ দিয়া হৈছে 15টা। চাওকচোন, এই 15টা পোৱালি আছে। এটা হয়তো মাকৰ পিছফালে আছে, সেইটো অলপ সৰু দুৰ্বল টাইপৰ। এই গাখীৰকেইটা গাখীৰ খোৱাৰ পিছত আপোনালোকে সেই গাখীৰ খাব। 8টা বা 10টা দিলে ভাল গাখীৰ পোৱালি দিলে। এতিয়া বেছি পোৱালি বেছি দিয়া হৈছে। চাওকচোন কি ধুনীয়াকৈ খাই আছে গাখীৰ। এতিয়া আপোনালোকেও এটা বা দুটা আপুনি গাহৰি পুহিব পাৰে। আপোনালোকৰ খৰচা একো নাই। আপোনালোকৰ পেলনীয়া ভাত বা শাক পাচলি এনেকৈ দি আপুনি খুৱাব পাৰে। এনেকৈ আপুনিও আপুনি পুহিব পাৰে। আপোনালোকে এটা বা দুটা গাহৰি পুহোঁ বুলি যদি ভাবে আপোনালোকে। মই এতিয়া গডেছৰ দানা পেকেট এটা আনিছোঁ আৰু কেলচিয়াম আৰু মাল্টিভিটামিন অনা আছে। গাখীৰটো অলপ বেছি ওলাব লাগিবতো। আপোনাৰ ডাঙৰ ফাৰ্ম খুলিবলৈ হ'লে আপোনাৰ ফিডটো কোম্পানী খুৱাব লাগিব। আপোনাৰ খৰচাটো বহুত বাঢ়ি যাব। সেইকাৰণে আপুনি পুহোঁ বুলি ভাবিলে এনেকৈ এটা পুহিব পাৰে আপোনালোকে। মতা এটা গাহৰিত আপোনাৰ 3500 টকাকৈ বিকা হৈছে। চাওকচোন।